নমস্কাৰ বন্ধুসকল, মোৰ নাম শ্ৰী পলাশ শইকীয়া। মই বৰ্তমান শিক্ষাৰ লগতে গাহৰি ফাৰ্মো কৰি আছোঁ। আপোনালোকক জনাব পাই অতি আনন্দিত হৈছোঁ যে আমাৰ যোৱাকালি লখিমপুৰত সদৌ অসম গাহৰি পালক সন্থাৰ কেন্দ্ৰীয় সমিতি পুনৰ সংগঠন হিচাপে এখনি মিটিং হৈছিল। সেই মিটিঙত আমাৰ বহুতো সৰু ডাঙৰ গাহৰি খেতিয়কসকলে অংশগ্ৰহণ কৰিছিল আৰু আমাৰ সদৌ অসম গাহৰি পালক সন্থাৰ পুনৰ সংগঠিত শ্ৰী ৰতন গগৈ ডাঙৰীয়া সভাপতি হিচাপে দায়িত্ব দিয়া হৈছে আৰু আমাৰ যুটীয়া সম্পাদক শ্ৰী ভাৰত সন্দিকৈ পুনৰ যুটীয়া সম্পাদক হিচাপে দিয়া হৈছে আৰু এজন আমাৰ যুটীয়া সম্পাদক হিচাপে কণকণজ্যোতি ৰাজখোৱা দাক এই সভাত যুটীয়া সম্পাদক হিচাপে দিয়া হৈছে। গতিকে আশা কৰোঁ আগন্তুক দিনত আমাৰ এই সন্থাটোৱে ভাল কাম কৰি আহিব, ভাল দিশ দেখুৱাব। গতিকে অসমৰ বাহিৰৰ পৰা অহা গাহৰিবিলাক বন্ধ কৰিব, তাৰে কামনা কৰোঁ আৰু ককাইদেউসকলক অভিনন্দন জনাইছোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। ধন্যবাদ।